মই কোনো লণ্ডন আমেৰিকাত নাই, মই আছোঁ গাইছ আমাৰ গুৱাহাটীত। লণ্ডন আমেৰিকা গুৱাহাটী ক'ৰবাত আছোঁ আৰু এইগিলা পিছত হ'ব। ফাৰ্ষ্টতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো গাইছ আজি ৰাতিপুৱাতে উঠি গাটো ধুই ল'লোঁ, মানে ঠাণ্ডা পানী দি ধুইছোঁ, গৰমে দি ধোৱা নাই বাৰু। আৰু আজি সূৰ্যৰ দেখা দেখি নাই, তো জেকেটটো মাৰি ল'ব লাগিল। আৰু গাইছ আপোনালোকক কোৱাই নাই নহয় আমি ক'ত যাব ৰেডি হৈছোঁ। তো এইকেইদিন মানে ৰিলছত বহুত এটা প্লেচ ভাইৰেল হৈছে গুৱাহাটীৰ, মানে নতুনকৈ অ'পেন কৰিছে শ্বহীদ স্মাৰক ক্ষেত্ৰ বুলি। তো গাইছ ভাবিলোঁ আজি তাৰ পৰা আহোঁ নেকি এবাৰ। আৰু আমি কোন কোন যাই আছোঁ কোৱাই নাই নহয়, আমি ফেমিলি যাই আছোঁ, মানে আব্বা আম্মা বাইটি মই আমি চাৰিও যাই আছোঁ। আৰু প্লেচটো হৈছে গুৱাহাটীৰ বৰাগাঁৱত। আৰু এতিয়া আমি আহি পালোঁ এতিয়া গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি। আৰু গাইছ এইটো হৈছে সেই ভাইৰেল প্লেচটো, মানে শ্বহীদ স্মাৰক ক্ষেত্ৰ। আৰু গেটত মানুহ চাকে গাইছ, বাপৰে বাপ কি দীঘল লাইনে। এণ্ট্ৰি ফ্ৰী আছে গাইছ, কিন্তু চেকিং কৰি আছে সেইকাৰণে ইমান দীঘল লাইন। আৰু এতিয়া আমিও এণ্ট্ৰি কৰি দিলোঁ ভিতৰত। আৰু বিশ্বাস কৰক মই ভিতৰত সোমোৱাৰ পিছত বিশ্বাস হোৱা নাছিল যে মই গুৱাহাটীতে আছোঁ নে বেলেগত আছোঁ। আমাৰ গুৱাহাটীত যে এনেকুৱা এটা ইমান ডাঙৰ কিবা বনাব কেতিয়াও ভাবা নাছিলোঁ। হয় গাইছ, মই আমাৰ গুৱাহাটীতে আছোঁ। বাহিৰৰ পৰাইতো গাইছ আচৰিত লাগিছে। এতিয়া ভিতৰতো যাওঁ আৰু এইফালে প্ৰথম গেটখন ধৰি সোমাই দেখা পালোঁ আমাৰ মৰমৰ অসমখন, জয় আই অসম, জয় জুবিন দা। আৰু ইয়াৰ ফটোবোৰ চালে গম পায় আৰু আগৰ হিষ্ট্ৰীবোৰ কেনেকুৱা কি আছিল। আৰু অসম আন্দোলনত শ্বহীদ হোৱা প্ৰত্যেকজন ব্যক্তিৰ ইয়াত মূৰ্তি ষ্টেচু বনোৱা আছে। আৰু ইমান ধুনীয়াকৈ বনাইছে, আৰু তলৰ ফালে নাম ক'ত ঘৰ কি কথা গোটেইখিনি লিখি থৈ দিছে। টোটেল 860 জন শ্বহীদৰ ইয়াত ষ্টেচু আছে। তাৰে 855 জন হৈছে অসম আন্দোলনৰ আৰু 5 জন হৈছে গাইছ কা আন্দোলনৰ, মানে সেই 5 জন কা আন্দোলনৰ সময়ত গুলি লাগি সেই হৈছিল সেই 5 জন। আৰু ইয়াত বাতৰি কাকতবোৰ সেই কৰি থোৱা আছে, মানে যিবোৰ হেডলাইন আছিল এটা সময়ত। কি ধুনীয়া এটা নাজাৰা, কি ধুনীয়া এটা পৰিৱেশ ভিতৰৰ পৰা। যোনে যোনে আহিছে বাৰু গম পাইছে, আৰু যোনে যোনে অহা নাই মই কওঁ এবাৰ আহি যাব। আৰু লোকেশ্যনটো মই আৰু একবাৰ কৈ দিছোঁ, জালুকবাৰীৰ পৰা চিধাই আহি বৰাগাঁও। তো ঠিক আছে গাইছ, লগ পাইছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত। তো আজিলৈ বাই বাই।